আজি হৈছে 1 জানুৱাৰী 2026 আৰু আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আজি বছৰটোৰ প্ৰথম দিনা এটা ফেমিলি পিকনিক কাজিৰঙালৈ বুলি আৰম্ভ কৰিলোঁ। এয়া আমি পিকনিক স্পট অলৰেডি পাই গ'লোঁ। আমি 3টা পৰিয়াল একেলগে আহিছোঁ আৰু আমাৰ লগত আহিছে মামাহঁতৰ পৰিয়াল আৰু বাইদেউহঁতৰ পৰিয়াল। আজি নতুন বছৰ বুলি মানুহৰ পিকনিক স্পটত ভিৰ বেছি আছিল। কাজিৰঙা অৰণ্যৰ মাজেদি এখন নৈ বৈ গৈছে। গছ-গছনিৰে ভৰা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই পিকনিক স্পটটো। নৈখনৰ পাৰত ডাঙৰ ডাঙৰ পাথৰ আৰু পাথৰবোৰৰ মাজেদি যি পানীৰ সোঁত বৈ আহিছে দেখি মন মুগ্ধ হৈ যায়। প্ৰথমে আমি পিকনিক স্পটটো এবাৰ দৰ্শন কৰি লওঁ বুলি ওলালোঁ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই পিকনিক স্পটটো ধেৰ বস্তু চাবলগীয়া আছে আৰু বুজিবলগীয়া আছে। মোৰ মা আৰু বিন্দু পাহাৰৰ ওপৰলৈ বগাই আহিব নোৱাৰিলে, সেইবাবে তেওঁলোকক গাড়ীতে বহাই থলোঁ। আৰু বাকী সদস্যবোৰ হ'ল মোৰ মামা, এয়া ভাগিন, এয়া মোৰ বাইদেউ, এয়া মাহী আৰু 2 মামী আৰু মোৰ শ্ৰীমতী আৰু সেয়া মোৰ 2জনী ভণ্টি প্ৰতীক্ষা। এই হৈছে অসম কণ্ঠ এৱাৰ্ড জিকিছে এবাৰ, আৰু পাহি সৰু। আৰু ইয়াৰ মাজতে আমি নাচ গান আৰু ফূৰ্তি কৰিলোঁ। প্ৰতীক্ষাই NB নিউজে আয়োজন কৰা অসম কণ্ঠ এৱাৰ্ড জয়ী হৈছে। প্ৰতীক্ষাই এটা মিউজিক এলবামত গান গাবলৈ সুযোগ পাইছে আৰু খুব সোনকালেই গানটো ৰিলিজ হ'ব। আৰু এই গানটোৰ বিষয়ে 2 এষাৰ জানো আহক। গতিকে অকণমান গুণগুণাই দিছোঁ গীতি। এতিয়া বহু নিশা হ'ল, মই যে শুব পৰা নাই। এতিয়া বহু নিশা হ'ল, মই যে শুব পৰা নাই। স্মৃতি টুকুৰা বুটলি আছোঁ তোমাৰ। পিকনিক স্পটটোৰ ওচৰতে থকা এটা গণেশ মন্দিৰ। পিকনিক স্পটৰ এই জেগাতে আমি খোৱা বোৱা কৰিম বুলি সিদ্ধান্ত ল'লোঁ। খোৱা বোৱাবোৰ চব আমি ঘৰৰ পৰাই পেকিং কৰি বনাই আনিছোঁ। মোৰ মাহী, বাইদেউ, মামী আৰু সকলোৱে মিলিজুলি মিলোৱাত লাগিছে। চিকেন দিছে, কি আছে মাইটেম চাওঁ, পোলাও, আৰু এই হাঁহ মাংসটো মই বনাইছিলোঁ। এইখন আমাৰ থালি। ইয়াত